আমি সকলোৱে খাই ভাল পোৱা চাহৰ উৎপত্তি কেনেকৈ হ'ল, কিদৰে আৰু ক'ৰ পৰা পোনপ্ৰথমে চাহৰ আৱিষ্কাৰ হৈছিল জানেনে আপুনি? চাহৰ আৱিষ্কাৰে কিদৰে মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিলে আজি আমি এই প্ৰতিবেদনৰ জৰিয়তে আপোনালোকক অৱগত কৰাব বিচাৰিলোঁ চাহৰ উৎপত্তি আৰু ক্ৰমবিকাশৰ বিষয়ে। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। চাহ খেতি আচলতে চীন দেশৰ অৱদান। দক্ষিণ পশ্চিম চীন আৰু বিশেষকৈ ইউনান প্ৰদেশত অতীজতে চাহ খেতি কৰা হৈছিল। চাং বংশৰ ৰাজত্বৰ সময়ত চাহ খেতিৰ প্ৰসাৰ হৈছিল। খ্ৰীষ্টীয় ৩য় শতিকাৰ হুঅ'-টুঅ'ৰ লেখনিত সেই যুগৰ চাহ খেতিৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা আছে। চাহক কিন্তু ঔষধি পেয় হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিংবদন্তি অনুসৰি যীশুখ্ৰীষ্টৰ জন্মৰ 2737 বছৰ আগতে চীন দেশৰ সম্ৰাট চেনঙে চাহ আৱিষ্কাৰ কৰিছিল। প্ৰবল প্ৰতাপী চীনৰ সম্ৰাট চেনং হেনো চিকিৎসা শাস্ত্ৰৰ প্ৰতি বৰ আগ্ৰহী আছিল। তেওঁ বিভিন্ন গছলতা আৰু উদ্ভিদৰ ঔষধি গুণাগুণ পৰীক্ষা কৰিছিল। ইয়াৰ ভিতৰত হেনো কেইবা প্ৰকাৰ বিষো আছিল। জনস্বাস্থ্যৰ প্ৰতি সচেতন সম্ৰাট চেনঙে এক আদেশ জাৰি কৰিছিল যে দেশৰ সকলো মানুহে দৈনিক এবাটি গৰম পানী খাব লাগিব। ৰাইজক অনুপ্ৰাণিত কৰিবৰ বাবে তেওঁ নিজেও পানী উতলাই এবাটি গৰম পানী নিজেও খাইছিল আৰু ৰাজ পৰিষদবৰ্গক খাবলৈ দিছিল। এই পানী উতলাই গৰম কৰি খোৱা কামটো সম্ৰাট চেনং মৃগয়ালৈ গলেও চলিছিল। এদিন এনেদৰে ক'ৰবালৈ যাওঁতে কোনো হাবিতলীয়া ঠাইত খাবলৈ গৰম পানী উতলাবলৈ আদেশ দিলে। কিন্তু উতলাই থকা পানীত কেনেবাকৈ ওচৰতে থকা চাহ গছৰ পাত আহি পৰাত পানীৰ ৰং সলনি হ'ল। বনৌষধিৰ প্ৰতি অত্যন্ত আগ্ৰহী সম্ৰাট চেনঙে ৰং সলনি হোৱা গৰম পানী এবাটি নিজেই খাই চাই ইয়াৰ সোৱাদত মুগ্ধ হয়। ইয়াৰ ওপৰত তেওঁ কেইবা প্ৰকাৰৰো পৰীক্ষা কৰি চাই চাহ গছক ঔষধি গুণবিশিষ্ট বুলি ঘোষণা কৰি ইয়াৰ খেতি কৰাৰ বাবে আদেশ জাৰি কৰে। সম্ৰাট চেনঙৰ এই কাহিনীটো লু ইউৰ লেখাটো উল্লেখ আছে। লু ইউক চাহৰ পিতৃ বুলি কোৱা হয় কাৰণ তেওঁ চাহৰ উৎপাদনৰ বিষয়ে বিস্তাৰিতভাৱে লিখিছিল। আনহাতে প্ৰাচীন চীনত শাসন কৰা টাং ৰাজবংশৰ সময়ৰ চাহৰ উদ্ভাৱন সম্পৰ্কে আন এটা সাধু আছে। এই সাধুটো মতে চান বৌদ্ধ ধৰ্মৰ প্ৰতিষ্ঠাপক বুদ্ধি ধৰ্মই হেনো 9 বছৰ ধ্যানত থাকি তাৰপিছত নিজে গম নোপোৱাকৈ টোপনি যায়। তেওঁ যেতিয়া সাৰ পালে তেতিয়া গম নোপোৱাকৈ টোপনিত ঢলি পৰাৰ বাবে ইমানেই অনুতপ্ত হ'ল যে নিজৰ চকুৰ পতা দুটাকে কটাই পেলালে। তেওঁৰ চকুৰ পতা দুটা মাটিত পৰোঁতে হেনো দুজোপা চাহ গছ হৈ উঠিল। আন এটা সাধুত বুদ্ধি ধৰ্মকে স্বয়ং বুদ্ধদেৱ বুলিও কৈছে। জাপানলৈ চাহ কেনেকৈ আহিল জানেনে? খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত জাপানৰ বৌদ্ধ ভিক্ষুসকলে ধৰ্ম শিক্ষাৰ বাবে চীন দেশলৈ যাওঁতে চাহৰ গুণাগুণৰ বিষয়ে জানিব পাৰে। সৰ্বপ্ৰথমে চাইকো নামৰ জাপানী বৌদ্ধ সন্যাসীজনে 805 খ্ৰীষ্টাব্দত চীনৰ পৰা জাপানলৈ চাহৰ পুলি বীজ আদি আনি জাপানৰ সম্ৰাট চাগাৰ সন্মুখত প্ৰদৰ্শন কৰে। সম্ৰাট চাগাই পিছৰ বছৰতে অৰ্থাৎ 806 খ্ৰীষ্টাব্দত কোক্কাই নামৰ আন এজন জাপানী বৌদ্ধ সন্যাসীৰ দ্বাৰা চীন দেশৰ পৰা চাহ গছৰ বীজ অনায়। প্ৰথমে ৰাজ পৰিয়ালৰ লোকসকলৰ মাজত আৰু লাহে লাহে সৰ্বসাধাৰণ জাপানী লোকসকলৰ মাজত চাহ এবিধ জনপ্ৰিয় পেয় হৈ উঠে। পাশ্চাত্যৰ জগতে খ্ৰীষ্টীয় 16শ শতিকাত পৰ্তুগীজসকলৰ পৰাহে চাহ সম্বন্ধে জানিব পাৰে। চীনলৈ যোৱা পৰ্তুগীজ বেপাৰীসকলে নিজৰ সৈতে চাহ লৈ স্বদেশলৈ উলটিছিল। ভাৰতৰ চুৰাটৰ 1639 চনত গুজৰাটী বেপাৰী সম্প্ৰদায়ৰ মাজত ঔষধি পেয় হিচাপে চাহ খোৱা প্ৰথাৰ প্ৰচলন আছিল বুলি কেতবোৰ ঐতিহাসিক তথ্যত উল্লেখ আছে। অসমত 1823 চনত ৰবাৰ্ট ব্ৰুছে চিংফুসকলৰ পৰা চাহৰ বিষয়ে জনাৰ কাহিনীটো আপুনি নিশ্চয় শুনিছেই। 1839 চনত আছাম টি কোম্পানী প্ৰতিষ্ঠা কৰি ব্যৱসায়িকভাৱে চাহৰ উৎপাদন কৰা হৈছিল। আপুনি জানেনে বৰ্তমান পৃথিৱীত আটাইতকৈ বেছিকৈ ক'ত চাহ খায়? উত্তৰটো হ'ল তুৰ্কী। তুৰ্কীত এবছৰত এজন মানুহে চাহ খাবলৈ গড়ে 3.16 কেজি চাহপাত ব্যৱহাৰ কৰে। জাপান আছে 11 নম্বৰ স্থানত। জাপানত এজন মানুহে চাহ খাবলৈ এবছৰত গড়ে 0.97 কেজি চাহপাত ব্যৱহাৰ কৰে। আনহাতে চীন আছে 20 নম্বৰ স্থানত।
চাহৰ আদিস্থলীৰ চীন দেশত এজন মানুহে চাহ খাবলৈ এবছৰত গড়ে 0.57 কেজি চাহপাত ব্যৱহাৰ কৰে। আমাৰ ভাৰত আছে 28 নম্বৰ স্থানত। ভাৰতত এজন মানুহে চাহ খাবলৈ এবছৰত গড়ে 0.33 কেজি চাহপাত ব্যৱহাৰ কৰে। আৰু এই কথা ভাৰতত উৎপাদিত চাহৰ 70%ই এই দেশতেই খায়, 30%হে ৰপ্তানি হয়। নিউজ ডেস্ক ৰিপৰ্ট, কপিলিয়নী।